নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰ্ডলৈ প্ৰথমে চাও আহক আজি বাতৰিৰ শিৰোনাম আজিৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা 2024ৰ সময়সূচী অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ দুটা শিফ্টত অনুষ্ঠিত হৈছে মাদক দ্ৰব্যৰ বিৰুদ্ধে বৰডুমচা আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত বিভিন্ন দল সংগঠনৰ লগতে শতাধিক পুৰুষ আৰু মহিলা সোমবাৰে অসম বিধানসভাত ৰাজ্যিক বাজেট দাখিল এই বিশেষ বাজেটখনত বহুতো আঁচনি ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰাক্তন কংগ্ৰেছী তথা প্ৰাক্তন ৱাৰ্ড সদস্য ৰীনা বেগমে দেওবাৰে ডিব্ৰুগড়ৰ এইচএম হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এতিয়া বিতং বাতৰি সোমবাৰে অসম বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে দিনৰ 2 বজাত সদনত দাখিল কৰা এই বিশেষ বাজেটখনত বহুতো আঁচনি ঘোষণা কৰা হৈছে সোমবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ৰাজ্যিক বাজেট দিনৰ 2 বজাত সদনত দাখিল কৰা এই বিশেষ বাজেটত উদ্যোগী মহিলাসকলৰ বাবে কেইবাখনো বিশেষ আঁচনি ঘোষণা কৰাৰ উপৰিও স্বাস্থ্য বীমাক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ইফালে এইবেলি বাজেটত মুখ্যমন্ত্ৰী গৃহ আৱাস যোজনাৰ নামৰ এখন আঁচনি ঘোষণা কৰে 10 লাখ ছাত্ৰীৰ নামভৰ্তিৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিব চৰকাৰে গ্ৰাম্য অঞ্চলৰ মহিলা গোটৰ সদস্যাক দিব 10,000কৈ টকা নিযুক্তিৰ ক্ষেত্ৰত যিবোৰ পৰিয়ালৰ এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে 5 নম্বৰকৈ প্ৰদান কৰা হ'ব সাফাই কৰ্মীসকলক প্ৰদান কৰিব ঘৰ চাহ জনজাতীয় সম্প্ৰদায়ৰ চৰকাৰী চাকৰি 3% সংৰক্ষণ অসমীয়া চলচ্চিত্ৰক উৎসাহিত কৰিবলৈ পূৰ্ণ দৈৰ্ঘ্য অসমীয়া বোলছবিৰ বাবে 10 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অনুষ্ঠিত কৰিব নৈশ সাংস্কৃতিক সন্ধিয়া ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰা কৰিব খোজা 2500 তীৰ্থযাত্ৰীক আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে আৰু 25 কোটি টকা আবণ্টন 300 কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰ শক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক দীপৰ বিল পুনৰ উজ্জীৱিত কৰিবৰ বাবে 10 কোটি টকা ধাৰ্য কুকুৰা আৰু কণী উৎপাদকক লৈ বাজেটত 25 কোটি টকা ধাৰ্য জিএমচিৰ নতুন আন্তঃগাঁথনিৰ বাবে 3,250 কোটি টকা ধৰা হৈছে বাজেটত মাইক্ৰ ফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত 550 কোটি টকা ধাৰ্য কৰা হৈছে আৰু 550 কোটি টকাৰ ব্যয়েৰে 50টা মথাউৰি নিৰ্মাণৰ কথাও উল্লেখ আছে এই বাজেটত নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন সোমবাৰৰ পৰা আৰম্ভ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 61টা মণ্ডল 877টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি এই চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছে আজিৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা এই পৰীক্ষাত 2,80,216 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2024ৰ সময়সূচী অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈ দুটা শিফ্টত অনুষ্ঠিত হৈছে এইবাৰ কলা শাখাত 2,06,467 গৰাকী বিজ্ঞান শাখাত 55,287 গৰাকী বাণিজ্য শাখাত 17,582 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে শিক্ষা সংসদৰ দ্বাৰা অন্তিমবাৰৰ বাবে আয়োজিত হ'ব এই চূড়ান্ত পৰীক্ষা ৰাজ্যৰ 61টা মণ্ডল 877টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰি এই চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে উল্লেখ্য যে ডিব্ৰুগড় চহৰতো কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ত কেন্দ্ৰ স্থাপন কৰি এই চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট এএন টেলিভিছন প্ৰাক্তন কংগ্ৰেছী তথা ডায়মণ্ড স্পৰ্টিং ক্লাবৰ পৃষ্ঠপোষক তথা প্ৰাক্তন ৱাৰ্ড সদস্য ৰীনা বেগম আৰু নাই দেওবাৰে নিশা ডিব্ৰুগড়ৰ এইচএম হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে সদস্যগৰাকীয়ে ডিব্ৰুগড় চহৰৰ লোহাৰপট্টি অঞ্চলৰ এগৰাকী সৰ্বৰোহী মহিলা হিচাপে পৰিচিত প্ৰাক্তন কংগ্ৰেছী তথা ডায়মণ্ড স্পৰ্টিং ক্লাবৰ পৃষ্ঠপোষক তথা প্ৰাক্তন ৱাৰ্ড সদস্য ৰীনা বেগমৰ দেহাৱসান দেওবাৰে নিশা ডিব্ৰুগড়ৰ এইচএম হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সমাজকৰ্মী জাভেদ আখতাৰ খান ওৰফে আজাদ খানৰ সহধৰ্মিনী ৰীনা বেগমৰ জানাজা দিনৰ 1:30 অনেক গুণমুগ্ধৰ উপস্থিতিত আমোলাপট্টি কবৰস্থানত সম্পন্ন হয়
AN টেলিভিছনৰ তৰফৰ পৰা তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিলে। যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ এগৰাকী অতি পুৰণা কৰ্মী তথা ইয়াৰ আগতো কাৰ্যকালত আমাৰ এই ডিব্ৰুগড় পৌৰসভা 10 নং ৱাৰ্ডৰ পৌৰ সদস্যা ৰীনা বেগম ডাঙৰীয়ানী পৰলোকপাত হৈছিল। আজি তেখেতৰ জানাজাৰ বাবে আমি সকলো সমবেত কৰিছোঁ আৰু আমাৰ সমগ্ৰ কংগ্ৰেছ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ লৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মা সদ্গতিৰ অৰ্থে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰীনা বেগম ডাঙৰীয়ানী খুবেই সক্ৰিয় মহিলা আছিল। ৰাজনৈতিক ক্ষেত্ৰখন নহওক, সামাজিক ক্ষেত্ৰতে সদায় ৰাইজৰ হকে কাম কৰোঁতে সদায় তেওঁ আগত থাকি নেতৃত্ব দিব পাৰিছিল আৰু তেখেতৰ সেই নেতৃত্ব দিব পৰা গুণ তথা ৰাইজৰ লগত যি তেওঁ সহজে মিলা মিছা কৰিব পাৰিছিলে তাৰ বাবে তেখেত সকলোৰে মাজত জনপ্ৰিয় আছিল। আমিও ভাল পাইছিলোঁ তেখেতৰ তেখেতৰ হাজবেণ্ড তেখেতৰ প্ৰতি আমাৰ ডিব্ৰুগড় জিলা কংগ্ৰেছৰ এজন প্ৰবীণ নেতা। গতিকে সেই সূত্ৰে আমি ঘৰুৱাভাৱেও যথেষ্ট সময় লগ পাইছোঁ। আমি খুবেই দুখ পাইছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে তথা আজি তেওঁ কণ্টেষ্টিকাত অংশগ্ৰহণ কৰিবৰ বাবে আমি সকলো আহি আছোঁ। হয়, আজি এই বিশেষ দুখৰ মুহূৰ্তটোত ডিব্ৰুগড় চহৰৰ মাজমজিয়াত আকস্মিক ৰীনা বেগম বাইদেউৰ আকস্মিক নিধনে আমাক চবকে মৰ্মাহিত কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালৰ আজি সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্য লৈ তেওঁলোকৰ মাজত আমি উপস্থিত হৈছোঁহি। পৰিয়ালৰ লগত আমি অলপ কথা বতৰা পাতিছোঁ আৰু ৰাইজৰ লগতো আমি সমবেত হৈছোঁ আৰু আশা কৰিছোঁ ভগৱানে পৰিয়ালটোক শক্তি দিব এই দুখৰ মুহূৰ্তটোৰ পৰা যাতে ওলাই আহিব পাৰে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট। এতিয়া লৈছোঁ খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। মাদক দ্ৰব্যৰ বিৰুদ্ধে বৰডুমচা আৰক্ষী থানাৰ সন্মুখত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। নিৰুপায় হৈ ৰাজপথলৈ ওলাই আহিছে দল সংগঠনৰ লগতে শতাধিক পুৰুষ মহিলাসকল। তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানা এলেকাত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন। ভৰি পৰিছে অৰুণাচলী সুৰা, কানি আৰু ড্ৰাগছ। কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন বৰডুমচাৰ আৰক্ষী, মাঘাৰিটাৰ প্ৰশাসন। ড্ৰাগছৰ কবলত যুৱ সমাজ। নিৰুপায় হৈ ৰাজপথলৈ ওলাই আহিছে দল সংগঠনৰ লগতে শতাধিক পুৰুষ মহিলাসকল। সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ, বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বৰডুমচা আঞ্চলিক সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বৰডুমচা আঞ্চলিক সমিতিৰ লগতে দল সংগঠনসমূহ। আজি বৰডুমচাৰ একাংশ সমাজ সচেতন মহিলাই আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰা দেখা গৈছে। হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগান দি সমদল কৰি আগবাঢ়িছে বৰডুমচাৰ থানাৰ দিশে। থানা ঘেৰাও কৰি সংগঠন কেইটাই বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কিৰণ দিহিঙীয়াৰ যোগেদি জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ। আমি মাদক দ্ৰব্যৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী আমি কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ কাৰ্যসূচী লোৱাৰ মূল আমাৰ বিষয় হৈছে আচলতে বৰডুমচাৰ অঞ্চলত কাঠফুলাৰ দৰে যি ড্ৰাগছ, মদ, ভাং, কানি আচলতে অবৈধ সুৰা, অৰুণাচল সুৰা গঢ় লৈ উঠিছে। এই সম্পূৰ্ণ অবৈধ
যিমানসমূহ ব্যৱসায়ী আছে ব্যৱসায়সমূহ বন্ধ কৰিব লাগে আমাৰ প্ৰথম কথা। আজি আপোনালোকে দেখিছে গ্ৰাম্য অঞ্চলবিলাকত কিমান আচলতে অবাধ হাৰে আচলতে বিয়পি পৰিছে, যাৰ ফলত উঠি অহা প্ৰজন্ম ধ্বংসমুখলৈ ঠেলি নিছে। আচলতে এই সম্পূৰ্ণ যিমানসমূহ ব্যৱসায়ী এই ৰণভূমিয়ে বেহাৰ লগত জড়িত, এই জড়িত লোকসকলক আমি কৰায়ত্ব কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু বিশেষভাৱে আমি বৰডুমচা আৰক্ষী প্ৰশাসনক আমি এটাই কথা আহ্বান জনাব বিচাৰিছোঁ, বৰডুমচা আৰক্ষীয়ে যেনেধৰণে যান বাহনৰ নিয়ম আনি আচলতে যেনেধৰণে ভূমিকা সৰব হোৱা দেখিছোঁ, ঠিক তেনেদৰে আচলতে ড্ৰাগছৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে সৰব হ'ব লাগে। আমাৰ এই বৰডুমচা অঞ্চলত যিহেতু ৰমৰমীয়া মাদক দ্ৰব্যৰ প্ৰচলন, যেনেধৰণে কানি, ড্ৰাগছ, মদ, ভাং ইত্যাদিৰ ৰমৰমীয়া ব্যৱসায় চলি আছে, তাৰ কাৰণে ৰাইজে ক্ষোভিত হৈ পেলাই প্ৰশাসনক গোচৰ দিয়াৰ পিছতো, প্ৰশাসনক আবেদন কৰাৰ পিছতো প্ৰশাসনে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিলে সেই ধৰণে নোলোৱাৰ খাতিৰত আজি বিভিন্ন জাতি জনগোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই আজি প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিছে। আমাক লাগে ইয়াত সুস্থ সবল সমাজ লাগে, আমাক ইয়াত কানি ড্ৰাগছৰ প্ৰচলন হোৱাৰ পৰিৱেশ আমাক নালাগে। সেই হেতুকে ইয়াত স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি পেলাই যাতে এইটো অঞ্চলৰ পৰা এই মাদক দ্ৰব্যৰ প্ৰচলন, কানি, ভাং, ড্ৰাগছ ইত্যাদি নিৰ্মূল হোৱাটো কামনা কৰি পেলাই আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই জনাই দিব বিচাৰোঁ যে দল সংগঠনৰ নেতৃত্ববৃন্দ যে ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰিবৰ কাৰণে স্পটত গৈ পেলাই খবৰ দিয়াৰ পিছতো এই আৰক্ষী প্ৰশাসনে, বৰডুমচা আৰক্ষী প্ৰশাসনে নিমাত কিয়, এয়া আমাৰ ডাঙৰ প্ৰশ্ন হৈছে। আমি ভাবিছিলোঁ এই প্ৰশাসনৰ পৰা আমাৰ সমাজখন নিৰ্মূলভাৱে ইয়াত পৰিৱেশ এটা গঢ় লৈ উঠাৰ বাবে আমি চিন্তা কৰিছিলোঁ। আৰু আগৰ যি অফিচাৰ আছিলে তেখেতৰ আমি শৰণাপন্ন হ'বই লাগিব, তেখেতে আমি চেলুট জনাব লাগে, যিহেতু তেখেতে যেতিয়া আছিলে ইয়াত সম্পূৰ্ণভাৱে এই ড্ৰাগছ মাফিয়াবিলাকক বেণ্ড কৰিছিলে, খবৰ পোৱাৰ লগে লগে তেখেতে কৰায়ত্ব কৰিছিলে। আমি সেই আশা লৈ পেলাই আমি পুনৰ নতুনকৈ ইয়াত অফিচাৰ যিজন আহিছে তেখেতৰ পৰাও আশাবাদী আছিলোঁ যে ইয়াত সম্পূৰ্ণ ড্ৰাগছৰ ব্যৱসায়টো নিৰ্মূল হ'ব আৰু সুস্থ সবল সমাজ গঢ় লৈ উঠিব বুলি আমাৰ আশা আছিলে। কিন্তু সেই ৰিজাল্ট আমি দেখিবলৈ পোৱা নাই, সেই ফলাফল আমি নোপোৱাৰ কাৰণে আজি সকলোৱে ৰাইজ ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হৈছোঁ। কেলে ক'লে এই অঞ্চলৰ আমাৰ ভাইটিকেইটা বেয়া ধৰণে গৈ আছে, সেইকাৰণে আমি প্ৰতিবাদ কৰিব বাধ্য হ'লোঁ। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। বিশিষ্ট বুদ্ধিজীৱী তথা টাই গৱেষক ডক্টৰ পুষ্পক গগৈলৈ পণ্ডিত টেঙাই মোহন স্মৃতি বঁটা 2024 আগবঢ়ালে টাই আহোম যুৱ পৰিষদে। 11 ফেব্ৰুৱাৰীৰ দিনটোত অসম অভিধান দিৱস হিচাপে পালন কৰিবলৈ চৰকাৰক আহ্বান জনালে টাইপাই। বিশিষ্ট বুদ্ধিজীৱী তথা টাই গৱেষক ডক্টৰ পুষ্প গগৈলৈ পণ্ডিত টেঙাই মোহন স্মৃতি বঁটা 2024 আগবঢ়ালে টাই আহোম যুৱ পৰিষদে। বিদগ্ধ টাই পণ্ডিত অসমৰ প্ৰথমজন অভিধান প্ৰণেতা পণ্ডিত টেঙাই মোহনৰ স্মৃতিত টাই আহোম যুৱ পৰিষদ অসমে 2022 বৰ্ষৰ পৰা পণ্ডিত টেঙাই মোহন বঁটা প্ৰদান কৰি আহিছে। টাইপাত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে টিংখাঙৰ ৰাজগড়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। 1775 চনতে অসমত প্ৰথম টাই ভাষাত অভিধান ৰচনা কৰা টাই পণ্ডিত টেঙাই মোহনৰ স্মৃতি ৰক্ষাৰ্থে আৰু টেঙাই মোহনৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে টাইপাই এই বঁটা প্ৰৱৰ্তন কৰি আহিছে। উল্লেখ্য যে প্ৰথমজন বিলাত ফেৰত অসমীয়া পণ্ডিত টেঙাই মোহনে 1775 চনত বৰকাকত সমুং বা বৰ অম্ৰকে আদি কৰি অনেক পুথি ৰচনা কৰি উলিয়াইছিল। পণ্ডিত টেঙাই মোহনে লিখি থৈ যোৱা পুথিসমূহ পুনৰ উদ্ধাৰ কৰি সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে 11 ফেব্ৰুৱাৰীৰ দিনটো অসম অভিধান দিৱস হিচাপে পালন কৰিবলৈ চৰকাৰক আহ্বান জনালে টাইপাই। হয়, আজি ইতিহাসৰ এটা সোণালী দিন বুলি ক'ব লাগিব আৰু এটা এনেকুৱা এটা দিন যে এই দিনটোতেই ঐতিহাসিক দিনটোত অসমৰ এজন পণ্ডিত টেঙাই মোহন, যিজনৰ মৃত্যু দিৱস আজি আমি ডিব্ৰুগড় জিলাৰ ৰাজগড়ত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই দিনটো এইবাবেই উল্লেখযোগ্য যে অসমৰ প্ৰথম অভিধান প্ৰণেতাই হৈছে এই পণ্ডিত টেঙাই মোহন।
আৰু আমি যদি চাওঁ 1775 চনতেই তেওঁ বৰম্ৰ যিখন সমূহ পুথি এইখন তেওঁ লিখি উলিয়াইছিল আৰু এইখনেই হৈছে প্ৰথম অভিধান অসমৰ ভিতৰত। আৰু 1900 চনতে হেমকোষ যিখন হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াই লিখিছিল এইখন আচলতে প্ৰায় দ্বিতীয় বা তৃতীয় পৰ্যায়ত আহে। গতিকে আমি এটা কথাই তাইৰ পৰা এটা কথা উদ্যোগ লৈছোঁ যে এই জনাব পণ্ডিত টেঙাই মোহনৰ যিমানবোৰ পুথিপাঁজি আছে বা তেওঁৰ বিষয়ে যিমান আচলতে ৰাইজক জ্ঞাত কৰিব লাগে এইখিনি জ্ঞাত কিন্তু আজিলৈকে আমি পোৱা দেখা নাই। গতিকে তাই অনুযোগ কৰি যে আজি বিগত 2টা বৰ্ষৰ পৰা পণ্ডিত টেঙাই মোহনৰ আমি স্মৃতি দিৱস আৰু এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। ইতিমধ্যেই আমাৰ 2টা বছৰ আমাৰ বঁটা প্ৰদান অনুষ্ঠান হৈ গৈছে আৰু এইবাৰ আমি ডিব্ৰুগড় জিলাৰ ৰাজগড়ত ডক্টৰ পুষ্প গগৈ ইতিহাসবিদ টাই ভাষা সাহিত্যৰ গৱেষক তেওঁলৈ এই পণ্ডিত টেঙাই মোহনৰ বঁটা আমি বিভূষিত কৰা হৈছে। আৰু অসম চৰকাৰৰ টাইপাৰ তৰফৰ পৰা এটা আহ্বান যে এই যিটো দিনটো আমি পণ্ডিত টেঙাই মোহনৰ স্মৃতি দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছোঁ বিগত বহু বছৰৰ পৰা, এই দিনটোতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যাতে এটা ঘোষণা কৰে যে এই দিনটোৱে 12 ফেব্ৰুৱাৰী দিনটো আমাৰ 11 ফেব্ৰুৱাৰী দিনটো যাতে অসম অভিধান দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰে। এয়া আমি টাই সংযোগ পৰিষদৰ কেন্দ্ৰীয় মিডিয়াৰ পৰা অসম মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, ক্ৰীড়া সংগঠক তথা টেঙাইমোহন মৈদাম উদ্ধাৰকাৰী অঞ্জলি চেতিয়ামোহনৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ডক্টৰ পুষ্প গগৈক পণ্ডিত টেঙাইমোহন স্মৃতি বঁটা 2024 প্ৰদান কৰা হয়। মই অতি আনন্দিত যে বিজয় ৰাজকোঁৱৰে টাইপাৰ যোগেদি মোক টেঙাইমোহন বঁটাটো দিবলৈ চিলেক্ট কৰিলে। বৰ আনন্দিত। আধুনিক ধৰণে মই টাই অভিধান এখন লিখিছোঁ, প্ৰায় 800 পৃষ্ঠা অভিধান। আৰু টাই অভিধানটো মানুহক লাগিবই, তাৰমানে যিকোনো ভাষা বিকাশ কৰিবলৈ অভিধান লাগিবই। টেঙাইমোহনে অভিধানটো লিখিছিলে এইকাৰণেই যে সেই সময়ত ক্ৰমান্বয়ে আহোমবিলাকে অসমীয়া ভাষা ক'বলৈ ধৰিছে আৰু টাই ভাষা পাহৰিব ধৰিছে। সেই সময়ত সেইকাৰণে লিখিছিলে আৰু অন্য মানুহে বুজি পাবৰ কাৰণে তেওঁ অভিধানখন টাই ভাষা অসমীয়া টাই লিখিছিলে, খুব ভাল হৈছিল। আৰু এতিয়া আমাৰ মানুহবিলাকে যথেষ্ট ভুল ধাৰণা লয়, টাই ভাষা মৰিলে বুলি কয়, টাই ভাষা নাই, ভাষা শব্দ নাই, আমুক নাই বুলি কয়। সেইকাৰণে এখন অভিধান মই লিখি দিছোঁ। অভিধানখন আকৌ এনেকুৱা নহয় যে কম্পেৰেটিভ। থাইলেণ্ড, ব্ৰহ্মদেশ, লাওছ, কেম্বোডিয়া, চীন এইবিলাকত যিমানখিনি জনগোষ্ঠীৰ মই তথ্য গোটাব পাৰিছোঁ, যিমানখিনি টাই জনগোষ্ঠী এইবিলাকৰ লগত তুলনা কৰি দিছোঁ। সেইকাৰণে যে আহোম ভাষাটো অস্তিত্ব কেনেকুৱা, বৰ্তমান ষ্টেটাছ কেনেকুৱা, সেইকাৰণে মই লিখি দিছিলোঁ এখন কম্পেৰেটিভ ষ্টাডি কৰি পিনে। গতিকে সেইকাৰণে মই টাই ভাষা অধ্যয়নত লাগিবলৈ বাধ্য হ'লোঁ। আৰু ভৱিষ্যতটো মই দেখিছোঁ ভাল। আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকে গীত মাত গাইছে, নাচিছে, পোচাক পৰিচ্ছদ পিন্ধিছে, কষ্ট কৰিছে, খৰচ কৰিছে। আগতে নাছিলে। আগতে টাই ভাষাৰ টাই গীত মাতৰ প্ৰথম কেছেটটো মই উলিয়াইছোঁ। এতিয়াতো চবেই গাইছে, এতিয়াতো ভাল ভাল জ্যোতিমালা গোৱাৰ নিচিনা ছোৱালী ওলাইছে, গাইছে, চিৰিয়াছকৈ লৈছে। গতিকে এতিয়া মই আনন্দিত। আৰু পোচাক পৰিচ্ছদ শ মানুহে পিন্ধিছে, নাচ গীত মাত কথা ক'বলৈ ভাষা শিকিবলৈ যত্ন কৰিছে। টাই ভাষা স্কুলত দিয়া হ'ল, পঢ়িছে মানুহে, অন্য ভাষাও পঢ়িবলৈ লৈছে। মই গতিকে আশাবাদী টাই ভাষা চৰ্চা কৰাটো অসমীয়াৰ কাৰণে অপকাৰী নহয়, খুব উপকাৰী। আৰু চৰকাৰেও বুজিছে। সেইকাৰণে আমাৰ চৰকাৰে টাইবিলাকৰ যিখিনি ঐতিহ্য, আহোমৰ ঐতিহ্য, অসমীয়া ঐতিহ্য বুলিয়েই তেওঁলোকে চৰ্চা কৰি বিকাশ কৰিবলৈ যত্ন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, AN টেলিভিজন। সোমবাৰে নিয়োগ মেলাৰ অধীনত শেহতীয়াকৈ নিযুক্তি পোৱা 1 লাখৰো অধিক শ্ৰমিকক নিযুক্তি পত্ৰ বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ' কনফাৰেন্সৰ যোগে উল্লেখ কৰে ৰাজধানী দিল্লীত সংহত কৰ্মযোগী ভৱন কমপ্লেক্সৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নিয়োগ মেলাৰ অধীনত শেহতীয়াকৈ নিযুক্তি পোৱা 1 লাখৰো অধিক শ্ৰমিকক নিযুক্তি পত্ৰ বিতৰণ কৰে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আয়োজন কৰা এক কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজধানী দিল্লীত সংহত কৰ্মযোগী ভৱন কমপ্লেক্সৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰে। এই কমপ্লেক্সৰ উদ্দেশ্য হৈছে মিছন কৰ্মযোগীৰ বিভিন্ন শাখাসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ ভাষণত আৰু কয় যে আজি প্ৰতিজন যুৱকে জানে যে তেওঁ কঠোৰ পৰিশ্ৰম কৰিলে নিজৰ বাবে ঠাই গঢ়ি তুলিব পাৰে। 2014 চনৰ পৰা আমি যুৱক যুৱতীসকলক ভাৰত চৰকাৰৰ সৈতে সংযোগ কৰি উন্নয়নৰ অংশীদাৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছো। আমি পূৰ্বৰ চৰকাৰতকৈ 1.5 গুণ বেছি চাকৰি দিছো।
তেওঁ আৰু লগতে কয় যে আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক'ছিষ্টেম। এই ষ্টাৰ্টআপসমূহৰ বাবে নিয়োগৰ সুযোগ বৃদ্ধি পাইছে। ৰাজহ বিভাগ, গৃহ মন্ত্ৰালয়, উচ্চ শিক্ষা বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দৰে বিভিন্ন বিভাগত বিভিন্ন পদত নিযুক্তি লাভ কৰি নৱনিযুক্ত যুৱক যুৱতীসকলে চৰকাৰৰ জনজাতি পৰিক্ৰমা আৰু ৰেল মন্ত্ৰালয়ত যোগদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। সোমবাৰে মাকুম বাইপাছত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে পথৰ কাষত চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ অভিযান চলাই জিলা প্ৰশাসনে। আজি তিনিচুকীয়া জিলাৰ মাকুম বাইপাছত জিলাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলায়। 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবে পথৰ কাষত চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰে জিলা প্ৰশাসনে। কাৰ্যবাহী দণ্ডাধীশ তথা ডুমডুমাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰণময় ভৰদ্বাজৰ লগতে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলৰ উপস্থিতিত চলাই উচ্ছেদ অভিযান। উচ্ছেদ অভিযান চলোৱাৰ ফলত ব্যৱসায়ীসকলে কোনো প্ৰাপ্য নাপায় বুলি দণ্ডাধীশগৰাকীয়ে জানিব দিয়ে। যিহেতু বাইপাছ নিৰ্মাণৰ সময়ত তেওঁলোকে নিজৰ প্ৰাপ্য লাভ কৰিছে, গতিকে এতিয়া তেওঁলোকে অবৈধভাৱে মাটি দখল কৰি ব্যৱসায় চলাই আহিছিল। মাকুম বাইপাছৰ 4 লেনৰ কাম যিহেতু আৰম্ভ হৈছে আৰু এই ভূমি 2013-14 চনতে অধিগ্ৰহণ কৰা হৈছিলে ক্ষতিপূৰণ প্ৰদান কৰি। তাৰপিছতো কিছু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ ইতিমধ্যে তেওঁলোকে ইয়াত ব্যৱসায় বাণিজ্য বা তেখেতসকলৰ ঘৰ আছিলে, কিন্তু যিহেতু 4 লেনৰ কাম ইয়াত পুনৰবাৰ আৰম্ভ হৈছে, গতিকে যোৱা সপ্তাহত আমি হাতীগড় গাঁওখনত উচ্ছেদ অভিযান হাতত লৈছিলোঁ আৰু আজি মাকুম বাইপাছৰ যি মাকুম জংচন টাউন আৰু মাকুম জংচন গাঁৱৰ যি সংযোগী পথ আছে আৰু অভাৰব্ৰিজৰ সমীপৰ এই জেগাখিনিত আজি উচ্ছেদ কাৰ্য চলোৱা হৈছে। এই ব্যৱসায় প্ৰতিষ্ঠানবিলাক কিবা সংস্থাপন দিয়াৰ কথা ভাবিছে? নাই, তেখেতসকলক যি 2013-14 চনত ইয়াত ভূমি অধিগ্ৰহণ কৰা হৈছিলে সেই সময়ত তেওঁলোকে ক্ষতিপূৰণ পাইছে ইতিমধ্যে, গতিকে তেখেতসকলক তেতিয়াই খালী কৰিব জনোৱা হৈছিলে। তাৰ পিছতো তেওঁলোকে ইয়াতে কিছু বছৰ ব্যৱসায় কৰি থাকিলে, গতিকে আজিৰ তাৰিখত তেওঁলোক ক্ষতিপূৰণ ব্যৱস্থা হাতত লোৱা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।